আমাৰ মুখ্যমন্ত্ৰীয়ে সকলো সময়তে সুবিধা বিচাৰি ফুৰে আৰু কালি নগাঁৱৰ এটা সুবিধা পাই গ'ল আৰু সুবিধা পোৱাৰ লগে লগে এতিয়া নগাঁৱৰ কিছু মানচিত্ৰ সলনি কৰিব। মানচিত্ৰ বুলি ক'বলৈ গ'লে মানে ঢাকাইপতি বাবুপতি এইবিলাক চেঞ্জ কৰিব। নমস্কাৰ, সুপ্ৰভাত জনাই আৰম্ভ কৰিছোঁ মোৰ আন এটি নতুন ভিডিঅ' আৰু ভিডিঅ'টো হ'ল মামাৰে চান্স বিচাৰি পালে কেনেকৈ এজন অসমীয়া ল'ৰাক এজন মিয়া ল'ৰাই নে কি ল'ৰাই মাৰপিট কৰিলে আৰু দুখ হ'ল কাৰ? দুইজনৰ গাতে দুখ, কোনো আজিকালি ধোৱা তুলসীৰ পাত নহয়। প্ৰথম দুখ হ'ল সেই যুৱকজনৰ, যিজন যুৱকে নেকি ৰাস্তাত ৰৈ পেলাই মোবাইল চাই আছিলে আৰু তেওঁ কোৱা মতে যিজন ল'ৰাক মাৰিছে কি কাকতি বুলি, সেই ল'ৰাজনক কোৱা মতে তেওঁ নিজে স্বীকাৰ কৰিছে যে সি হেনো কৈছে কি মই এইখিনিত থকা তই দেখা নাই যে ৰাস্তাটোতো আৰু ডাঙৰ আছে, তই সেইফালে যাব লাগিছিল, কিন্তু তাৰ মাজতে লাগি গ'ল নহয় জানো। তেওঁ হৰ্ণ বজালে, তেওঁ দুবাৰ হৰ্ণ বজাইছে বুলি কৈছে। বাৰু যিয়ে নহওক, আজিকালিতো হৰ্ণও আৰু দেখা নাই জানো, ল'ৰাবিলাকে লগাই লয় হৰ্ণ। মই অসমীয়া ল'ৰাটোৰ গাত দুখ দিবলৈ বিচৰা নাই দেই, আপোনালোকে সকলোৱে সমানভাৱে বিবেচনাটো কৰিব। আগে পিছে কিন্তু তেনেকৈ মই শুনা নাই যে, মোৰো ঘৰ নগাঁৱতে, কিন্তু মই কিন্তু শুনা নাই যে তেনেকৈ মাৰপিট হৈছে বুলি। আৰু এতিয়া এটা পৰিস্থিতি বহুত ভয়াৱহ ৰূপ লৈছে আৰু সেই গতিকে হয়তো তেনেকুৱা এটা ঘটনা ঘটিছে আৰু দুনাই যাতে তেনেকুৱা ঘটনা নঘটক। আৰু যিজন ল'ৰাই তেনেকৈ সেই আমাৰ অসমীয়া ল'ৰাজনক মাৰিছে, তেওঁ ইতিমধ্যে বিহিত ব্যৱস্থা লৈছে, লগে লগে মানে একশ্যন লৈছে, সেইটো বহুত ভাল খবৰ। আৰু তেনেকুৱা যাতে দুনাই আকৌ নহওক, সকলো মুঠতে সজাগ সচেতন হৈ থাকিব লাগিব। আৰু এনেকুৱা এচাম মানুহ আছে উচতাই জোল খোৱা। আৰু যি নহওক, এতিয়া মামাই চান্স পাই গ'ল। মামাই এতিয়া কি কৰিব? ঢাকাইপতি বাবুপতি এইবিলাক চেঞ্জ কৰিব। বাৰু চেঞ্জ কৰক, তাত আপত্তি নাই একো। কিন্তু কি হ'ল জানানে, মিয়া কৰোঁতে এতিয়া আপোনালোকে কওকচোন, মামাই যে সেইখন মানে কৰিছে, মানে মানুহখিনি আঁতৰাব পাৰিবনে? সেই যুৱকজনৰ কথা এটা উদাহৰণ দিছোঁ। সেই যুৱকজনে, যিজন যুৱকে মাৰিছিলে আমাৰ অসমীয়া ল'ৰাটো, সেই যুৱকজনৰ ঘৰ ইয়াৰ পৰা আঁতৰাব পাৰিবনে? নগাঁওখনততো সকলো মিয়া মানুহে আছে বা মুছলিম মানুহে আছে, হিন্দু মুছলিম আমাৰ ধৰিবই নোৱাৰে, কোন মানে হিন্দু কোন মুছলিম একো ধৰিব নোৱাৰে নগাঁওখনত। গতিকে আপোনালোকে পাৰিবনে আঁতৰাব? মামায়ে সেইটোহে পদক্ষেপ ল'ব লাগিছিলে। নামটো বাদ দিয়ক, নামটো এইবিলাক ঢাকাইপতি বাবুপতি এইবিলাক বাদ দিয়ক, নাম সলনি হৈ থাকিব। মানুহৰ নামেই সলনি হৈ যায়, মানুহৰ টাইটেলে সলনি হৈ যায়। গতিকে নামটো মানে মানুহখিনি সলনি হোৱাটোহে আমাক লাগে, সেইবিলাক জেগাৰ নাম সলনি হোৱাটো বাৰু এইবিলাক দৰকাৰ নাই। গতিকে আপোনালোকে নিজে কওকচোন, পাৰিবনে বাৰু মামায়ে সেইখিনি ঠিক কৰিব? এতিয়াতো চান্সটো পাই গ'ল। আৰু মই কৈছোঁ শুনক, এইবিলাক এনেই মানে কিছুমান মানুহে এতিয়া কি কৰে, একো কাম বন নাই, মিয়াসকলে কিন্তু কামত মজগুল। এতিয়া হ'ল পথাৰৰ দিন আৰু তাৰ মাজতে কি কৰিছে, সি হুৱাই নোহোৱাই মানে তেহেঁতৰ একদম মানে ফেচবুক উপচাই পেলাইছে। মিয়াসকল আছে পথাৰত, আমাৰ মানুহখিনি আছে ফেচবুক ইউটিউবত, গম পাইছে নাই? আৰু তাতে কিছুমানে মোক উপদেশ দিয়ে, ভাত বনাব হ'ল। উপায়, আমি অকল ভাতেকে খাই নাথাকোঁ নহয়, ভাত আমি এক টাইমেই খাওঁ দেই। কথাৰ মাজতে ওলাই গ'ল, সেইকাৰণে মই আপোনালোকক কথাটো ক'লোঁ। আৰু এতিয়া চান্স পাই গ'ল, চান্স পোৱাৰ লগে লগে লাগিব এখন নগাঁৱত গণ্ডগোল। কাৰণ নগাঁওখনত বহুত আমাৰ মিয়া মানুহ আছে বা মুছলমান মানুহ আছে, হিন্দু মুছলমান মানুহ আছে। এতিয়া তেওঁলোকৰ মাজত লাগিবনে নাই? আৰু মামা তাত সোমাই গৈছে। মামায়েতো আৰু কিবা কাউৰী বাহত কুলিয়ে কণী পৰাত উস্তাদ মামা। গতিকে এতিয়া লাগি থাকো, ইলেকশ্যন আহিছে, সেইখনকে কৰি থাকক। আৰু মামাৰ কাৰ্যকালত বাৰু আপোনালোকে গম পায়নে, কেইটা মানে বিদেশী খেদিলে গম পায়? বিদেশী বাংলাদেশী, হিন্দু বাংলাদেশী কিমান খেদিলে আপোনালোকে গম পায়নে? নিশ্চয় নাপায়, নহয় জানো? এতিয়া মামায়ে কি কৰিবলৈ গৈ আছে গম পাইছেনে? সেইটোওতো নাপায়। গতিকে আপোনালোকক বুজাই বঢ়াই কৈ লাভো নাই, কাৰণ আজিকালি মানুহৰ খুপ্ৰীত একোৱেই নাইকিয়া হৈ গৈছে, গম পাইছে নাই? ফকতীয়া চাউলখিনি খাই সঁচাকৈ কৈছোঁ মই, একোৱেই নাইকিয়া হৈ গৈছে। দিনে ৰাতিয়ে ল'ৰা ছোৱালীবিলাকৰ মানে ধৈৰ্য শক্তি সহনশীলতা বোলা বস্তুটো একো নাই। কাৰণ দিনে ৰাতিয়ে যদি
ফকতীয়াকৈ কিছুমান পাই পেলাই যদি দিনে ৰাতিয়ে মদে ভাঙে বিড়ি চিগাৰেটে খাই থাকে এনি টাইম যদি মোবাইলটো খুচৰি থাকে তেহেঁতৰ মাথাত কিবা থাকিবনে সেইবিলাকতো কুমলীয়া মাথা হয় কিবা থাকিবনে নাথাকে আৰু তাৰ ফলতে এইবিলাক কাণ্ড সংঘটিত হ'বলৈ পাইছে আৰু সঁচাকৈ ল'ৰাজনক বৰ মই দেখিছোঁ নিউজ এটা বহুত বেয়াকৈ মানে তেওঁক প্ৰহাৰ কৰিছে হেলমেট দি আজিকালিতো গম পায়েই কৰোণা ভেকচিন লোৱাৰ পিছতেই মানুহবিলাক কিমান অসুস্থ হৈ গৈছে সকলোৱে গম পায় অকমান আজিকালি মাৰপিট কৰিলে মানুহ মৰি যায় আৰু এনেকুৱা খিংখিঙীয়া স্বভাৱৰ হ'ল উঠি অহা যুৱচামেই হওক বা ডাঙৰ সৰু বুঢ়া থেৰা চব মানে আমি হ'লেও ইমানে খিংখিঙীয়া হৈ গ'ল কোনেও কাৰো কথা মানে শুনিবলৈ ধৈৰ্য নাই আৰু মইতো আজিকালি বাৰু কি হৈছে জানেনে নাই যিমান বেয়া কমেণ্ট নকৰ যিমান যি নকৰ মই এতিয়া উত্তৰ নিদিওঁ আজি 3 দিনমান হৈছে উত্তৰ নিদিওঁ কিয় নিদিওঁ জানেনে তেহেঁতৰ কাৰণে মোৰ বিনামূলীয়া চাহটো দি থৈছোঁ নহয় আৰু সকলোকে কৈছোঁ সেই বিনামূলীয়া চাহটো মোৰ ৰিফাইন কৰা চাহ হয় হা সেইটো চাহ ৰিফাইন কৰা চাহ আৰু যাক মই কমেণ্টৰ উত্তৰ নিদিওঁ বেয়া কমেণ্টৰ সিহঁতৰ কাৰণে সেইটো বিনামূলীয়া চাহটো মই ৰেডি কৰি ৰাখিছোঁ গতিকে এতিয়া মিয়া মুছলিম এইখন কৈ পেলাই একোৱে লাভ নাই নিজে যদি ঠিক নহয় মামাই যদি নগাঁৱৰ পৰা সেইখিনি খেদিব নোৱাৰে তেন্তে হ'লে এনেই এখন ভৌ এখন নাটক ৰচনা কৰি ইলেকশ্যনৰ আগে লাভ নাই গম পাইছেনে নাই একো লাভ নাই গতিকে ফফৌ বুলি কয় নহয় ফফৌ বোলে গালু বালু খোলাকটি তাল পোৱালৈ চাওঁ যদি এখৰাহি কি আৰু কি ক'ম এই আমাৰ চুলি যে সৰি নাইকিয়া হৈ গৈছে সেই এখৰাহি বাল গম পাইছে এনেই এখন নাটক মানুহবিলাকৰ মাজত ইটোৱে সিটোৱে লগাই পেলাই এখন যুদ্ধ তাৰ বাদে একো নাই কিন্তু তেওঁলোকৰ এতিয়া আপোনালোকে ভাবিছে নেকি যে নগাঁৱত ৰকিবুল আছে ৰকিবুলৰ লগত তেওঁ এনেকুৱা তেওঁলোকৰ হেৰি ভিতৰত লাগিব পাৰে তেওঁলোকৰ ৰাজনীতিৰ ভিতৰত লাগিব পাৰে কিন্তু ৰকিবুলৰ বৰঘৰত আকৌ হিমন্ত বিশ্বকহে পাব বা হিমন্ত বিশ্ব শৰ্মাৰ বৰঘৰত আকৌ ৰকিবুল হুছেইনকহে পাব আপুনি মই গ'লে যিটো মানে হিমন্ত বিশ্বই সন্মান কৰিব তাতকৈ কি মানে সন্মান কৰিব কি মানে আমাক যদি বাহিৰত বহিবলৈ দিয়ে ৰকিবুল হুছেইনক কিন্তু ভিতৰত বহিবলৈ দিব গম পাইছে আমাক যদি লাল চাহকাপ দিয়ে ৰকিবুল হুছেইনক কিন্তু গাখীৰ চাহকাপ দিব কিন্তু সেই কথাখিনিয়ে মানুহখিনিয়ে বুজি নাপাই পেলাই ইছ ৰাম লাগি থাক কথাটো হ'ল সেইটোৱে মানে কি ক'ব আৰু কান্ধলি মাছৰ নিচিনা ইফাল আৰু সিফাল গতিকে গম পাইছে আপোনালোকে চইট দেখিছানে কালিও এটা মই ভিডিঅ' বনাওঁতে কেনেকৈ কৈছে জেঠিতে চইট আৰু এতিয়াও কৈছে চইট গতিকে আৰু এটা কথা কওঁ দেই মোৰ যিবিলাক মানুহে মোৰ ভিডিঅ' চাই ভাল নাপায় তেওঁলোকে মোৰ ভিডিঅ' নাচাব মইতো আপোনালোকৰ তাত গৈ পেলাই বেয়া কমেণ্ট নকৰোঁ হয় না নহয় তেতিয়া নিজে লাজ পাব লাগে আচলতে মই সেইকাৰণে ক'লোঁ দেই লাজ থকা মানুহে কেতিয়াও তেনেকৈ নাহে আৰু মই যিখিনি কথা কৈছোঁ যাৰ ব্ৰেইনত মাল আছে সি কেতিয়াও মোৰ তাত নাহে আৰু কেইটামানকতো মই শিয়ালক হেৰি মানে কি নগাঁৱৰে হয় দেখিছোঁ সেইটো শিয়াল এনেকুৱা বেয়া কমেণ্ট কৰিছে সেইকেইটাক মই দিছোঁ ভালমতে দি পেলাই কি কৰিছোঁ ব্লক কৰি দিছোঁ কাৰণ কি জানে শিয়ালৰ জাক সিংহৰ এটাই ভাল গতিকে মোক যদি সুন্দৰ পৰামৰ্শ দিয়ে সেই এটা দুটা মানুহেই ভাল আৰু শিয়ালৰ জাকটো হৈ লাভ নাই নহয় এনেই ভুৱাই থাকিলে কি হয় শিয়ালে যেতিয়া হুৱা দিয়ে ভাল নালাগে শুনি ন মানুহে হৈ হাইকৈ খেদে আৰু ঠিক তেনেকৈও মই শিয়ালবিলাকক খেদি দিওঁ আপোনালোকে বেয়া নাপাব মই আপোনালোকক কোৱা নাই যিবিলাকে বেয়া কমেণ্ট কৰে মই তেওঁলোককহে কৈছোঁ আৰু সৌৰভ শেষত সকলোকে মই কৈছোঁ এনেই আপোনালোকে নিজৰ ভিতৰতে লাগি পেলাই মানে বেয়া পোৱাপুৰি হৈ নাথাকিব সকলো সজাগ সচেতন হওক আৰু মই কোৱা কথাখিনি যদি আপোনাক মিছা বুলি আপোনালোকে ভাবে কমেণ্ট কৰিবলৈ নাপাহৰিব দেই আপোনালোকে নিজে ক'বচোন মিছা নেকি বাৰু মই কোৱা কথাটো হয় না নহয় কথা আমাৰ দুখীয়া মানুহবিলাকৰহে এইবিলাকৰ ওপৰত দাংকোপ মৰা কথাটো বেছি কিন্তু ডাঙৰ মানুহখিনি যিখিনি টকা পইচা আছে সেইখিনি কিন্তু এইবিলাকত নাই এতিয়া এই মিয়া খেদা আন্দোলন কিবা খেদা আন্দোলন এইবিলাকত মামায়ে যেনেকৈ মানুহবিলাকক লগাই দিছে একদম হাত উজান দিছে খেদিব লাগে মামাৰ বাৰু ল'ৰা ছোৱালী গৈছেনে তাত খেদিবলৈ মামাৰ ল'ৰা ছোৱালী আছে এচি তলত সোমাই পেলাই এচি ভিতৰত সোমাই আছে আৰু আমাৰ ল'ৰা ছোৱালী মানুহক ডাঙৰ সৰু কোনো বাছ বিচাৰ নাই বেয়া কথা কৈ পেলাই ফেচবুক ভৰাই আছে এয়াই হ'ল আকাশ আৰু পাতাল
হা গতিকে ডাঙৰ মানুহবিলাকৰ ল'ৰা ছোৱালী চাব আৰু আমাৰ সৰু মানুহবিলাকৰ তেহেঁতৰহে একদম মানে সন্মানত হানি হয় তেহেঁতৰ সন্মান হানি হয় গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰু মোৰ কথাত যদি আপোনালোক একমত নহয় মই তাতে বেয়া নাপাওঁ মই কোৱা কথাটো যে প্ৰতিটো কথাই যে সত্য সেইটোতো নহয় ন আপোনালোকে মই সত্যহে হৈছে মানে একমত নহয় সেইটো কৈছোঁ আপোনালোক একমত নহ'বও পাৰে তাত আকৌ মোৰ বেয়া পাবলগীয়া নাই কোনোবাই কিছুমানে দিয়ে মোৰ সদায় ভিডিঅ' চাই থকা মানুহ কিছুমান কমেণ্ট দিয়ে মই তাত আকৌ বেয়া নাপাওঁ গম পাইছে হাঁহি মাৰি থৈ গুচি আহোঁ আজিকালি মই হাঁহিটোও নমৰা হ'লোঁ চাই লওঁ মানুহ চাই লৈ পেলাই হাঁহি এটা মাৰি থৈ মই আহোঁ আৰু বেয়া কমেণ্ট কৰাখিনিকতো আৰু উফৰাম এনেকৈ ঘূৰিও নাচাওঁ সেইকাৰণে তেওঁলোকৰ কাৰণে মই ব্যৱস্থা ধুনীয়া কৰি থৈছোঁ ৰাতিপুৱা ৰিফাইন হৈ থকা লাল চাহটো মই দি থৈ দিওঁ খা আৰু যা পেক নহয় গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰু সদশেষত মোৰো ভাত বনাব হ'ল 9টা বাজি গৈছে গতিকে আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই